এতিয়া মানে শুই উঠিছোঁ আমাৰ মানে আজি মোৰ বাৰ্থডে ধুনমানো হেপী বাৰ্থডে থেংক ইউ আমাৰ ধুনু আহিব কেতিয়াবা বাৰ্থডে এইফালে চাই দিয়ে মাক হেপী বাৰ্থডে বুলি কৈ দিয়ে এবাৰ ধুন হেপী বাৰ্থডে কৈ দিয়ে হেপী বাৰ্থডে এইফালে আমাৰ এয়া কাম কৰি আছে আজি মোৰ বাৰ্থডে বুলি মানে গোটেই কামবোৰ আৰু কাম কৰিছে চক এইফালে ব্লেংকেট একদম কৰোঁ দেই সদায় কৰোঁ এইবোৰ কাম তুমি 365 দিন তুমি কৰা 300 দিন মই কৰোঁ এনেই মিছা নক'বা ৰাতিপুৱাই ঘৰৰ পাকঘৰত এনেদৰে সেৱা কৰি ল'লোঁ আজি মোৰ জন্মদিন বুলি এই পবিত্ৰ দিনটোত মানে আমি আজি আহিছোঁ নামঘৰলৈ আমাৰ ঘৰৰ ওচৰত যোনটো নামঘৰ আগতে মোৰ হাজবেণ্ডৰ বাৰ্থডেটো আহিছিলোঁ প্ৰথমে নামঘৰলৈকে আহোঁ ঘৰত সেৱা কৰি পেলাই এতিয়া আহিছোঁ আৰু একদম লৰালৰিকৈ মোৰ লগত আহিছে আমাৰ দেহাৰ দেউতা সেয়া গৈ আছে আগত আৰু এটা কথা দেই আমাৰ দেহাক এইটো নামঘৰলৈ প্ৰথমবাৰ আনিছোঁ মানে ঘৰৰ ওচৰতে আছে নামঘৰটো এইটো নামঘৰ আৰু এই ৱালখন দেখিছে নহয় এইটো আমাৰ ঘৰটো ইমান ওচৰতে আছে হ'লেও দেহাক মই অনা নাছিলোঁ আমি মানে সময় সুবিধা নিমিলিছিলে আজি মিলিলে যে সেইটো মই দেহাকো লৈ আহিলোঁ আহিছে চোৱা হাঁহি দিয়াচোন হাঁহি দিয়া ঘৰলৈ আহিলোঁ গাঁৱৰ নামঘৰ আৰু এনেকুৱাকৈ নামঘৰ সেৱা কৰিবলৈ নহয় তুমি খোলা বাহিনা কৰা মই কুশলে থাকিব লাগে বেমাৰ আজাৰ হ'ব নালাগে হে ভগৱান পূজা কৰি শেষ হোৱাৰ পাছত মানুহজনে মোৰ আঙুলিটো চাইছে কিয় জানেনে আজি ৰাতিপুৱাই কলপাত কাটিবলৈ যাওঁতে মই আঙুলিটোত দুখ পালোঁ মানে কাটিলে আঙুলিটো মোৰ আজি বহুত তেজ ওলালে এতিয়া আমি দেউতাক সুধিম ন ব'লা দেউতাক সুধোঁ দেউতা মাতা দেউতা আমাক এতিয়া মাৰ কাৰণে আজি কিবা স্পেচিয়েল আছে নাই সোধা বৰ্তমানতো একো নাই মোৰ ফালৰ পৰা চাওঁচোন ঘৰৰ পৰা ভাত চাত খাই যাওঁ ক'ৰবাত কিবা হয় নেকি গ'লে দেখি থাকিব আপোনালোকে ঠিক আছে চাই থাকিব আপোনালোকে দেই কিন্তু সদায় কৰিব দেই আশীৰ্বাদ কৰিব আমাক ভাত খালোঁ ভাত খাই পতাপত মানুহজনে ক'লে ওলোৱা এঠাইলৈ যাওঁ বুলি ক'লে এতিয়া ক'লৈ লৈ যায় মই ওলালোঁ তাৰপাছত আমাৰ দেহাকো উলিয়াই দিলোঁ দেহা মানুহ গৈছে আৰু এইফালে এয়া তাৰপাছত সেই ওলাইছোঁ আৰু এতিয়া সেই বেগ চেগ পেকিং কৰি পিছফালে দেখিছোঁ নহয় বেগ মানে যাওঁ বুলি কৈছে ক'লৈ লৈ যায় এতিয়া যোৱাৰ পাছতহে গম পাম আৰু দেই ক'লৈ লৈ গৈছে বাৰু কোৱাচোন হ'ল কৰিম আৰু ক'ত পামগৈ জানো গৈ চাওঁচোন ক'ত থাকিম আৰু য'তলৈ আমাৰ দেহাটো ইমান ফূৰ্তি হৈছে আজি আজি মামাৰ বাৰ্থডে যে আজি মাৰ বাৰ্থডে আমাৰ দেহা আজি হেপীৱালা ফেচ দেখাই দিয়া এতিয়া আমি এইখনলৈ আহিছোঁ ইয়াত ভোগালী বুলি কয় এইখন এতিয়া ইয়াত আহি পেলাই চাওঁচোন কি হয় এইফালে আমাৰ দেহা আৰু চিপ বৰষুণ পৰি আছে কৈ চাওঁচোন ভিতৰলৈ ল'ৰালৈকে যাওঁ দেই ধুনীয়াকৈ হ'ব য'তে হ'লেও বহো আকৌ ফালে মই দেহাক এয়া বান্ধি দিছোঁ এয়া গোটেই এইটো চাই আছে আৰু এফালে আমাৰ মানুহজন দুটা কেক মই দেখাই আছোঁ ওচৰত গৈ এইটো আমাৰ দেহাৰ ফালৰ পৰা বোলে এইটো দেই আৰু এইটো বোলে দেহাৰ বোলে বাপেকৰ ফালৰ পৰা বোলে ধুন বুলি দিছে এইফালে আৰু এইটো দেহাৰ ফালৰ পৰা আৰু এইটো আমাৰ দেহা বহি আছে আৰু এয়া পৰিৱেশটো বিৰাটেই ধুনীয়া এইফালে একদম ধুনীয়া একদম পথাৰ গোটেই চক হলটো আৰু মানুহ নাই আজি বতৰ ঠাণ্ডা যিহেতু আৰু এইফালে চাওকচোন ইমান ধুনীয়া এইডোখৰ ষ্টাইল আমি ফটো তুলিব পাৰিম আৰু এইফালে চব জাপি মই জুম কৰি দেখাইছোঁ ওচৰলৈ গৈ নাথাকোঁ মানে দেখাক কিনে যাব নোৱাৰোঁ যে এয়া আৰু এইফালে বোলে কেবিন আছে কেবিনখিনি চাব দিছে কেবিনতে বহিম এইফালে মই খানা বনাবলৈ আহিছিলোঁ কেবিন ইয়াত একদম মূঢ়া আছে একদম ধুনীয়াকৈ বহিবলৈ তলত মানে একদম আৰু এইফালেও আছে পূৰা একদম মানে ৰাস্তাটো কি তাৰপিছত মানুহ এইফালে আছেই আৰু ইয়াতো মানুহ আছে নেকি নাই এইফালে নাই এনেকুৱা ক'ৰবাতে এটা কেবিনতে বহু দেহাৰ মানে চিটটো ফিক্স একদম এইটো চাইড কৰি এতিয়া আমি কেক কাটিম কাৰটো কাটিম দেহাৰটো ফাৰ্ষ্ট কাটো ন এইটো হৈছে আমাৰ দেহাৰ এয়া দেহা চোৱা চব ল'ব লাগে Happy birthday to you Happy birthday to you Happy birthday to Nun sa lagi dah ভাল হয়েছে আৰু বোলে কেক নাখায় এতিয়া এইটো তুমি দিয়াটো কাটো ষ্টাৰ্টাৰ আহিছে আৰু ষ্টাৰ্টাৰত আছে এইখিনি ফ্ৰাইড ৰাইচ চাওমিন এইখিনিয়ে খাওঁ কৈছোঁ আৰু এইটো মোৰ হাতটোলৈ ইগন'ৰ কৰিব দেই আৰু এইটো এটা পাপৰ আৰু দেহাৰো খানা আছে আৰু এয়া কেককেইটা এতিয়া কেকটো পিচ কৰি পেলাই মই এতিয়া মানে য'ত আমি আহিছোঁ ৰিজৰ্টখনৰ ষ্টাফক দিওঁগৈ মানে
ক'ৰবাত গ'লে এনেদৰে লৈ আহিবলগীয়া হয়। এখন বিপ চয় বেটাৰ আৰু এখন চামুচ সদায় একে চামুচতে দিওঁ আৰু এইটো হৈছে বাতি। দেহাৰ কাৰণে খানা ৰেডি কৰিলোঁ। এইটোত মই লৈ আহিছিলোঁ মেৰিগ'ল্ড বিস্কুটো আছোঁ, কেতিয়াবা মেৰিগ'ল্ড বিস্কুট দি দিওঁ। আৰু এইফালে এই কাগজখনমান টিচু পেপাৰতে মেৰিয়াই লৈ আহিছিলোঁ তাৰ চেৰেলেক্সটো, আৰু এইটো তাৰ ড্ৰাই ফ্ৰুট মই এনেকুৱাকৈ মানে হেৰি কৰি কিনে থৈছিলোঁ যে সেইটোও লৈ আহিছোঁ। গোটেইকেইটা মিক্স কৰি পেলাই এতিয়া এনেকৈ বনাই দিছোঁ চেৰেলেক্স, এতিয়া খাব। আৰু এইটো আছে গৰম পানী। আৰু এইফালে আমাৰ দেহা খাই আছে, কি খাই আছে? মেৰিগ'ল্ড বিস্কুট খাই আছে। মই মাম খাইছোঁ এতিয়া, চেৰেলেক্স খাইছোঁ এতিয়া। আমি খাম ৰাইচ, এইটো পনীৰ হয়, এইটো চিকেন, মানুহজনে অলৰেডি খালেই। আৰু খোৱাৰ ভিডিঅ' কৰি নাথাকিলোঁ মানে, কাৰণ আমি বহুত ভোকত আছিলোঁ আৰু খাই বৈ শেষ কৰি উঠি আহিলোঁ। আৰু চাওকচোন, দিনতে অহা আন্ধাৰে হ'ল, টাইমটো একদম হেৰি কৰি পেলাই গমেই নাপালোঁ টাইমটো যে। ভাল লাগিলে, পৰিৱেশটো বিৰাটেই ধুনীয়া। এইখন মই সম্পূৰ্ণ লুকছটো আপোনালোকক দেখাই দিছোঁ। খোৱাৰ শেষত মানুহজনে গাড়ীলৈকে পাণ এটা আনি দিলে আৰু পাণখন খাই আজি ভিডিঅ'টো সামৰিছোঁ। আৰু বহুত বহুত ধন্যবাদ এতিয়ালৈকে ভিডিঅ'টো চাই থকাৰ বাবে।